সন্মানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা মহোদয় তেখেত নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ আমাৰ গাঁৱতে হৈ আছিলে ফুটবল খেল এখন সকলোখিনি ভালকৈ দেখুৱাম বাৰু আজি হৈছে ফাইনেল আৰু লগতে আজি হৈছে কাতি বিহু সকলোকে কাতি বিহু শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত 50,000 টকা আছে ফাৰ্ষ্ট পুৰস্কাৰ তো ভিডিঅ'টো শেষলৈকে চাই থাকক পুৰা টক্কৰ খেল মানে কি হয় কি নহয় কোন জিকে সকলোখিনি কৈ আছোঁ এটা টিম মানে আমাৰ স্থানীয় হয় আমাৰ গাঁৱৰ টিমটো মানে ফাইনেলত পালেহি আৰু এটা বেলেগ এখন গাঁৱৰ টিম হয় তো দুইটাৰ পুৰা হেভি টিম আৰু ইনথেম মুগং ইয়থ ক্লাব আৰু মহিলা সমিতিৰ উদ্যোগত মানে আয়োজন কৰিছিল প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা 2 অক্টোবৰৰ পৰা তো আজি অন্তিমটো দিন মানে আজি হৈছে ফাইনেল আৰু ইয়াত মানে খেল চাবৰ কাৰণে বহুত বেছি ৰাইজ আহিছে আপোনালোকে দেখিছেনে এতিয়ালৈকে খেল বাৰু আৰম্ভ হোৱা নাই কিন্তু মানুহ বহুত বেছি হৈছে কাৰণ আজি ফাইনেল হয় আৰু ফাইনেল দিনাখন মানে খুব বেছি ভাল লাগে ফুটবল খেল বিশেষকৈ মানে মোৰ বেছি মানে ফুটবল খেল বেছি ভাল লাগে মানে ক্ৰিকেট খেলতকৈ মানে ফুটবল মানে যোনটো জোচ ন সেইটো মানে ফুটবলতহে পোৱা যায় মানে এটা গৰম মানে ফুটবল খেলখন মানে অলপ গৰম হৈ যায় মানে খেলি থাকোঁতে আৰু এইখিনি হৈছে মানে বঁটা এইফালে শ্ৰেষ্ঠ বিজয়ী আৰু দ্বিতীয় পুৰস্কাৰ লগত কেইটামান ট্ৰফি আছে যোনকেইটা ভাল খেলিব সেইকেইজনে পাব আৰু মানে এতিয়া খেলি থকাখিনি দেখিছে ন এইখিনি হৈছে মানে মহিলা দুটা টিম মানে মাতি অনা হৈছিলে মানে আজিৰ কাৰণে মাত্ৰ মহিলা খেলৰ হোৱা নাছিলে আজি ফাইনেল দিনাখন প্ৰদৰ্শনী হিচাপে মানে এই দুটা মহিলা টিম মানে খেলাইছে খেল আৰু ইহঁতৰো প্ৰাইজ আছে হালধীয়া যোনটো টিম দেখিছে এইটো আমাৰ গাঁৱৰ মহিলাসকল আছে আৰু যোনটো কলা হয় সেইখিনি মানে অৰুণাচলৰ পৰা আহিছে আৰু লগতে সেই হালধীয়া যোনটো আমাৰ গাঁৱৰ টিমটো মানে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে শ্ৰীযুত ভাস্কৰ শৰ্মা ব্যৱহাৰৰ পাছতে আমি আজিৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম গতিকে দুইটা দলকে সাজু হ'বৰ বাবে অনুৰোধ জনালোঁ আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা মহোদয় তেখেতক আমি গভীৰভাৱে আদৰণি জনাইছোঁ আপত্তি প্ৰকাশ কৰি উলিয়াইছে গতিকে মই পাঠ কৰিছোঁ মাৰ্গেৰিটা পঞ্চায়ততে আমি ফুটবল ভলীবল কাবাডী এইবোৰ খেলবিলাক আমি উপভোগ কৰিব পাইছোঁ গতিকে উদযাপন সমিতি भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 আপোনালোকে দেখিলে কিছু নৃত্য নাটিকা প্ৰদৰ্শন কৰা হ'ল লগতে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনেও মাতিছিলে আৰু তেখেতো আহি পালেহি তেখেতে অলপ চলপ ভাষণ দিলে আৰু তেখেতৰ পৰাই মানে খেলখন এতিয়া আৰম্ভ কৰিছে খুব বেছি 3টা বাজি পাৰ হৈ গ'ল অলপমান দেৰিয়ে হৈ গ'ল আৰু এইফালে খেলখন পূৰা আৰম্ভ হৈ গৈছে এতিয়া মানে মেইন টিম হয় এইকেইটা মেইন ফাইনেল খেলখন আপোনালোকে চাই আছে যোনখন দেখিছে যোনটো কলাত জাৰ্চি পিন্ধা দেখিছে সেইখিনি হৈছে আমাৰ গাঁৱৰ ইনথেম FC আৰু বাকী যোনখিনি ৰঙাখিনি দেখিছে সেইখিনি হৈছে মনষ্টাৰ FC সিহঁতৰ মানে ফুটবল ক্লাব হয় মনষ্টাৰ ফুটবল ক্লাব সিহঁতৰ এখন বেলেগ গাঁৱৰ হয় তো গতিকে কোনে জিকিব পাৰে কোনে 50,000 টকা নিব পাৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি দেখুৱাই থাকিম আৰু সকলোখিনি জনাম আৰু ফাৰ্ষ্ট পুৰস্কাৰ আছিল 50,000 আৰু ছেকেণ্ড আছিল 20,000 তো কোনে পায় ফাৰ্ষ্ট ভিডিঅ'টো শেষলৈকে চাই থাকক গম পাব
তো ৰাইজসকল মানে খেলত কোনেও জিকিব নোৱাৰিলে মানে এটাও টিমেও এগলো দিব নোৱাৰিলে সেইকাৰণে এতিয়া প্লান্টিক হ'ব আৰু মানে যিহেতু এটা সময়সীমা বান্ধি থোৱা থাকে তো সেই সময়ৰ ভিতৰত যোনে গ'ল দিব পাৰে তেতিয়া হ'লহেঁতেন কিন্তু কোনেও গ'ল দিব নোৱাৰিলে কাৰণ দুইটা টিম পূৰা হেভি আছিল দুইটা টক্কৰ তো এতিয়া মানে প্লান্টিক হ'ব প্লান্টিকত মানে কোনে বেছিকৈ গ'ল ভৰাব পাৰে সিহঁতিয়ে পাব 50,000 টকা কিন্তু প্লান্টিক হ'লে মানে খেলখন কিবা অলপ মানে ৰগটো নাইকিয়া হৈ যায় কাৰণ প্লান্টিকত মানে ইজিছে কেতিয়াবা পাই যোৱা নিচিনা লাগে তো চাওঁ এতিয়া কোনে পায় আপোনালোকে চাই থাকক মই জনাম তো ৰাইজসকল মানে প্লান্টিকত মনষ্টাৰ FC মানে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে মানে এই ৰঙাখিনিয়ে জিকিলে এইখিনি মনষ্টাৰ FC তো গতিকে ইহঁতি বহুত বেছি এতিয়া 40 লাগিবই আৰু ন যিহেতু জিকিছে 50,000 টকা আছিল ফাৰ্ষ্ট পুৰস্কাৰ মনষ্টাৰ FC পাবলৈ সক্ষম হৈছে তো এয়াই আছিল আজি ভিডিঅ'টো তো আপোনালোকে দেখিলে মানে মেইন গেমততো জিকিব নোৱাৰিলে তো প্লান্টিকত জিকিলে মানে প্লান্টিক তো গতিকে ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব লগতে যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে যদি প্ৰথমবাৰ চাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে মোৰ পেজখন যদি বিচাৰে ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰি দিব আপুনি আপোনাৰ যদি ভাল লাগে দেই তেতিয়াহে কৰিব তো গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টো তো নেক্সট আকৌ ভিডিঅ' লগ পাম